हेलो बंधुসকল মোৰ নাম আনন্দলাক মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। তো বন্ধুসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিটো ৰিজাল্ট আছিল সেই ৰিজাল্ট যোৱা কেইদিন ধৰি ফেসবুক টপে হওক প্ৰচুৰ পৰিমাণে ভাইৰাল হৈ আছে যে ৰিজাল্ট আহি আছে 2-3 দিনৰ ভিতৰত। তো বন্ধুসকল ৰিজাল্ট কিয় 2-3 দিনৰ ভিতৰত দিয়া নাই, তো আপোনালোকে নিউজ চেনেল যিটো ভাইৰাল হৈছে ইয়া সেই স্ক্ৰিপ্টটো অলপ শুনিলে আপোনালোকে গম পাব। যিকোনো মুহূৰ্ততে ঘোষণা হ'ব 26 সহস্ৰাধিক পদৰ ফলাফল। ফলাফল প্ৰকাশৰ বাবে সাজু সেৱা কৰ্তৃপক্ষই সেৱা অনলাইন ORGৰ যোগে ঘোষণা কৰা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 26,442টা পদৰ পৰীক্ষাৰ ফলাফল। তো বন্ধুসকল ইয়াত আপোনালোকে শুনিলে যে যিকোনো মুহূৰ্তত 26,000 ফলাফল ঘোষণা হ'ব পাৰে, কিন্তু ইয়াত আপোনালোকে কোৱা নাই যে কোন দিন ফলাফল ঘোষণা হ'ব। আপোনালোকে বহুতেই ভাবি আছে যে নিউজ চেনেলবিলাকত যেহেতু কৈছে তেতিয়াহ'লে ফলাফল অতি সোনকালে আহি যাব, গতিকে তেওঁলোকেও নাজানে, নিউজ চেনেলবিলাকেও নাজানে কেতিয়া ফলাফল ঘোষণা কৰিব। তেওঁলোকে এটা অসমৰ্থিত সূত্ৰৰ পৰা পাইছে যে ফলাফলটো অতি সোনকালে আহিব, যেহেতু সেৱাই বহি চাই শেষ কৰিছে। তো বন্ধুসকল ৰিজাল্ট যেতিয়াই দিব মই আপোনালোকক জনাই দিম। আপোনালোকে যদি ৰিজাল্ট কেনেকৈ চাব সেই মতে জানিব বিচাৰে তেনেহ'লে বন্ধুসকল আপোনালোকে চাওক, আপোনালোকৰ মোবাইলৰ যিকোনো ক্ৰোম ব্ৰাউজাৰে হওক বা গুগল ব্ৰাউজাৰে হওক যিকোনো এটা অপেন কৰি ল'ব, আৰু গুগল ব্ৰাউজাৰটো অপেন কৰি আপোনালোকে তাত সেৱা বুলি টাইপ কৰিব। তাত সেৱা বুলি টাইপ কৰি এই সেৱাত আপোনালোকে সাৰ্চ কৰিব। সেৱা বুলি সাৰ্চ কৰোঁতে আপোনালোকৰ তললৈ অলপ স্ক্ৰল কৰিব, তাত ডাঙৰকৈ সেৱা বুলি উঠিব আৰু তাত সেৱা অনলাইন ৱৰ্ক পোৰ্টেল লৈ যাব, আৰু তাত আপোনালোকে এটা দেখা পাব যে অনলাইন পোৰ্টেল ফৰ ৰিক্ৰুটমেণ্ট ক্লাছ 4 পোষ্ট এণ্ড ক্লাছ 3 পোষ্ট। তাতে আপোনালোকে ক্লিক কৰিলে আপোনালোকে ডাউনলোড এডমিট কাৰ্ডহে পাব। ইয়াত ৰিজাল্ট বুলি আহিব যেতিয়া ৰিজাল্ট ঘোষণা কৰিব। আপোনালোকে যদি নটিফিকেশ্যনত চাই তাতো কোনো ধৰণৰ ৰিজাল্টৰ নটিফিকেশ্যন নাই, তাত আগৰ যিবিলাক ডাউনলোড এডমিট কাৰ্ড, ডাউনলোড ভেকেঞ্চি ডিটেইলছ এইবিলাকৰ নটিছে তাত প্ৰকাশ পাই আছে। আপোনালোকে নটিছবিলাক চেক কৰিলে এনেদৰে দেখা পাব। আপোনালোকে ক্লাছ 3 যায় তেতিয়াহ'লে ক্লাছ 3টো ডাউনলোড এডমিট কাৰ্ড হৈ আছে, ক্লাছ 3ৰো কোনো ধৰণৰ ৰিজাল্টৰ কথা ইয়াত অহা নাই। নটিফিকেশ্যনবিলাক চালে আপোনালোকে গম পাব তাতেও আপোনালোকে কুৱেশ্যন বুকলেট বিভিন্ন ধৰণৰ নটিফিকেশ্যন দি আছে, কিন্তু ৰিজাল্টৰ কোনো নটিফিকেশ্যন নাই। তো বন্ধুসকল আজিলৈ ইমানতেই। নেক্সটত যেতিয়া আপোনালোকক কোনোবা খবৰ লৈ আহিম তেতিয়া আপোনালোকক জনাই